জনপ্ৰিয় কবি পাপু বৰাৰ কাব্যগ্ৰন্থ নিলিখা ডায়েৰীৰ পাত উন্মোচন। মাজুলীৰ জনপ্ৰিয় যুৱ কবি সাংবাদিক সাহিত্য সংগঠক পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ নিলিখা ডায়েৰীৰ পাত দেওবাৰে গড়মূৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি অৰুণ বৰাই। আৰু অনুষ্ঠানত সভাখন উদ্বোধন কৰে গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্তই। ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ৰাম সাগৰ নাথে সভাপতিত্ব কৰা সভাখন আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে শংকু সিদ্ধনাথে। কাব্য জগতখনত অবিৰতভাৱে সেৱা আগবঢ়াই থকা পাপু বৰা কেৱল এক প্ৰতিভা নহয়, তেওঁ যুৱ প্ৰজন্মৰ প্ৰেৰণা আৰু বৰ্ণিল প্ৰতিশ্ৰুতি। অনুষ্ঠানটোত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি পাপু বৰাৰ এই পদক্ষেপ শলাগ লয়। হয়, নমস্কাৰ। আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ত্ৰিহৃদয় আৰু পলস গোষ্ঠীয়ে লৈছিল আৰু সেই পলস আৰু ত্ৰিহৃদয়ৰ আয়োজক হিচাপে আমি নিজকে আজি গৌৰৱবোধ কৰিছোঁ। মাজুলীৰ এগৰাকী বিশিষ্ট কবি সাংবাদিক সাহিত্য সংগঠক পাপু বৰা দেৱৰ নৱতম কাব্যগ্ৰন্থ নিলিখা ডায়েৰীৰ পাত আজি গড়মূৰ প্ৰেছ ক্লাবত উন্মোচন হ'ল। উন্মোচক অৰুণ বৰা দেৱে আজি এক বিস্তৃত কাৰ্যসূচীত এই যি নিলিখা ডায়েৰীৰ পাত উন্মোচন কৰিলে। আজি আমি আশা কৰিছোঁ যে কাব্য জগতত এক নতুন সংযোজন হ'ব আৰু এই সংযোজনৰ জৰিয়তে বহুতে কবিতাৰ জগতখনক আপোনাৰ খোজ পেলাবলৈ সক্ষম হ'ব আৰু আশা কৰিম নিলিখা ডায়েৰীৰ পাতে কাব্য জগতত এক অভিনৱ সংযোজন ঘটাব। আয়োজক হিচাপে আমাৰ তাকেই কামনা। হয়, মাজুলীৰ পৰা মানৱ প্ৰতিম বৰাৰ ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।